কৰোণা কিনো তোমাৰ লীলা মদ নোখোৱা মানুহকো মদাহি বনাই দিলা একো নাই মদৰ বহিনে একো নাই বুজিছা একো নাই এ নকবি আৰু বুজিছ খবৰ বেয়া কাহ এটা মাৰিব নোৱাৰি বুজিছ হাঁচি এটা মাৰিব নোৱাৰি ঘৰখনত একেবাৰে মানে ওচৰলৈ যাবলৈ নিদিয়ে পইল কোন ৰাম কৃষ্ণ তই হে দিনে পোহে ইমান খাব লাগে নে উঠ ডোন্ট টাচ মোক টাচ নকৰিবি বুজিছ নাই মোৰ কোনো বাধা নাই মোৰ কোনো ভয় নাই মই মুক্ত মোক মাইকে খাবলৈ দিছিল কাৰণে খাইছিলো তোকনো মাইকে মদ খাবলৈ দিছে নে কি কথা মাইকে খাবলৈ দিছে কাৰণে খাইছো এই মোবাইলত তো মেছেজ এটা পাইছো এই বোলে মদ খালে কৰোণা ভাইৰাছ বোলে নাইকিয়া হয় সেইটো কাৰণেহে মোক খাইছিলো এই যে কৰোণালে ভয় নালাগে নেকি কৰোণা কি কৰোণা ক'ত কৰোণা ৰ কেঞ্চাৰ লগত সৰুৰ পৰা খেলা ল'ৰা হয় দে তই আকৌ কৰোণালে ভয় কৰ কৰোণা আমাৰ পৰা বহুত আঁতৰত থাকে আমাৰ পৰা 7 ফুট মান আঁতৰত থাকে 7 ফুট নাহে আমাৰ ওচৰলৈ কেঞ্চাৰে আজিলৈকে আমাৰ ওচৰলৈ আহিব পৰা নাই মই মানে ভুল গলো ন মোক শেষ কৰি দিলে বৰবাদ হ'ব দে এতিয়া নেকানিবি বৌ ঘৰ ল'ৰা ঘৰলৈ বৌ গোটেইটো বোকা চোকা লগাই আহিছো বল ঘৰলৈ বল ইমান ভাল ল'ৰাটো নেপায় নহয় এইবোৰ কৰিব এইবিলাক উৰা বাতৰিহে এই ৰ এই মোৰ বস্তু এই চেণ্ডেল আকৌ তৌ এটা মানুহ আৰু দে তই মানে চেণ্ডেল পাৰি থৈ ৰ মই আনি দিম ভালকে ৰৈ থাক মানুহটো আকৌ ভালকে আছো এইবোৰ আপদ দে এইটো কলে গ'ল এইটো খা হৈ থাকিবই নোৱাৰে ৰাম কৃষ্ণ ইমান খাব লাগে নে ঘৰ আছে সংসাৰ আছে আৰু খাবি মদ আৰু খাবি নাখাওঁ